দাড়ি মুছবোৰ অলপ ডাঙৰ হৈছে। ইটছ এ পাৰ্চিয়েল ব্লগ। এটা সময়ত মই ডিলিট কৰিম ব্লগকেইটা। তো আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উপনদীত আহি পাইছেহি। আচলতে লুঙিটো তেনেকুৱাকৈ ৰাখিছে। আপুনি বাংলাদেশৰ পৰা আহিছে নেকি? আপোনাৰ যিটো সংস্কৃতি যিটো দেখা পাইছোঁ, সাধাৰণতে বাংলাদেশৰ ল'ৰাবিলাক এনেকুৱা বুলি থাকে। কেনেকৈ আহিলে কাটাতাৰ পাৰ কৰি? তাৰমানে ৭১ৰ আগততো আমি একেলগে আছিলোঁ না, ৫১ৰ আগত ৭১ৰ আগত। তো গতিকে যদি আমাক বাংলাদেশী বুলি কয় আমাৰ ইমান বেয়া নালাগে। কাৰণ আমি কিমান দিন হ'ল, ধৰক ৩০-৩৫ বছৰ আগত একেলগে আছিলোঁ, ইণ্ডিয়া, বাংলাদেশ, পাকিস্তান। সেইকাৰণে কোনোবাই যদি আমাক পাকিস্তানী বুলি কয় আমাৰ ইমান বেয়া নালাগে। একচুৱেলি আমি বৰ্তমান সীমাৰেখাৰ ভিতৰত ইণ্ডিয়াত আছোঁ, সীমাৰেখাৰ ভিতৰত ইণ্ডিয়াত আছোঁ। তো বাংলাদেশৰ লগত যদি আমাৰ কালচাৰ মিলে তাতে আমাৰ কোনো আপত্তি নাই। এইটো আপোনাৰ কালচাৰ নেকি? কালচাৰ নহয়, এইটো মই পিন্ধো ভাল। হয় হয়, তলত পেন আছে। এইটো হ'ল আমাৰ এয়া বিজনী গীতাঞ্জলি হোটেলত খাবলৈ বহিছে টিমে। তেওঁলোকৰ অৱস্থা চাওক। আমি এতিয়া দিল্লীলৈ আমাৰ এটি বিশেষ এটি কাৰ্যসূচী আছিল। সেই কাৰ্যসূচী যোৱাৰ সময়ত দুদিনীয়া ৰেল যাত্ৰাত আমি বিভিন্ন সতীৰ্থৰ সৈতে একেলগে কৰা ধেমালি, বাদ্যযন্ত্ৰ আদিৰ সৈতে নৃত্য। এই মুহূৰ্তত আমি উপস্থিত আছোঁ দিল্লীৰ জামে মছজিদ। এয়া ঐতিহ্যমণ্ডিত জামে মছজিদ দেখিবলৈ পাইছে। আমাৰ সতীৰ্থ বন্ধুসকলৰ লগত যথেষ্টখিনি আনন্দ কৰি আছোঁ। এয়া মোগল বাদশ্বাহ শ্বাহজাহানে বনোৱা এটি কীৰ্তিস্তম্ভ, য'ত উপস্থিত হৈ পেলাই তেনেকুৱা আমি লাগি আছে যিবোৰ বস্তু আমি কিতাপত পঢ়িছিলোঁ, যিবোৰ বিষয়, সেইবোৰ বিষয় যেন আমি মানে কিতাপতে পোৱা যেন পাইছিলোঁ। কিন্তু এইবোৰ আজি স্বচক্ষে আমি এইবোৰ বস্তু দেখিবলৈ পাইছোঁ, উপলব্ধি কৰিব পাইছোঁ যে আমাৰ ভাৰতবৰ্ষৰ যিটো ইতিহাসটো যে আচলতে ঐতিহ্যমণ্ডিত তথা ইমান কীৰ্তিস্তম্ভৰে ভৰপূৰ হৈ আছে। বহুত ভাল লাগি আছে। তো এই মুহূৰ্তত আব্দুল মান্নান আছে। কওক আপোনাৰ অনুভৱটো কওক। আপুনি আৰু কেইবাবাৰ আহিছিল, কেনেকুৱা অনুভৱ আপোনাৰ এই জামে মছজিদখনক লৈ? খুবেই ভাল লাগিল। আগতেও আহিছিলোঁ এবাৰ। ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া, বহুত ভাল লাগে আৰু। তথা যিটো জুইত দিয়া মাংস আমি খাম, মাংসবোৰ চাই আছে এনেকুৱা ধৰণে জুইত বনোৱা হৈ আছে। এইবোৰ আমাৰ বন্ধুসকল এইটো কোনটো ষ্টাইলত হৈ আছে আৰু তেওঁলোকে এইবোৰ খাব বুলি পূৰা আশাত লৈ আছে। একদম পূৰা ये भी खाएगा बंदा। चिकन कबाब, ये चिकन का है क्या? ये भैंस का है, ये चिकन है, ये भी चिकन है। भैंस का है ये। দিল্লীত থকা সময়ছোৱাত এটি শুক্ৰবাৰৰ জুমাৰ নামাজ পঢ়াৰ আমাৰ সৌভাগ্য হৈছিল। তাতে যিটো বিশাল জনসমাৱেশ, তাৰে এটি দৃশ্য আমি দেখুৱাবলৈ লৈছিলোঁ। এই মুহূৰ্তত ব্লগৰ কিছু পাৰ্ট মেহেদি আলমৰ ঘৰত শ্বুট কৰিবলৈ ওলাইছোঁ। আজি শ্ৰোতাৰ বন্ধুসকল, আপোনাক সকলোকে জনাওঁ, আজি মানিকপুৰ মহাবিদ্যালয়ত নৱাগত আদৰণি সভা আছিল। এই নৱাগত আদৰণি সভা ভালে ধুমে চলি থকা অৱস্থাৰ পৰিপ্ৰেক্ষিততে তথা ধাৰাবাহিকভাৱে ভালকৈ চলি আছিল। ইয়াৰ পিছ মুহূৰ্ততে যেতিয়া গান বাজনা আৰম্ভ হয়, তেতিয়া কলেজৰ এক্স ষ্টুডেণ্টবিলাক, ৰানিং ষ্টুডেণ্টবিলাক বিভিন্ন ধৰণৰ খেল ধেমালি কৰে। ইয়াৰ মাজতে কলেজৰ উদীয়মান এজন নেতা, যাক মেহেদি আলম বুলি কোৱা হয়, তাতে এটা ক্লেছ এটা হৈছিল। মেহেদি আলম যিহেতু আগন্তুক নেতা হম বুলি ভাবি আছে কলেজত, তেনেকুৱা এটা পৰিৱেশত তেখেতে সেই মাৰপিট হোৱা অৱস্থানটোত নিজকে অলপ হিৰ' বুলি পৰিচয় দিবলৈ সেই পৰিৱেশটোত তেখেতে গৈ পায়। আৰু গৈ পোৱাৰ ফলত তেখেতে ২-৪টা ঘোচা ইতিমধ্যে খায়। আপোনালোকে দেখিবলৈ পাইছে 90 ডিগ্ৰী এংগল। যুৱক নিজৰ কৰ্মত নিয়োজিত হৈ আছে। একচুৱেলি আপুনি সেই কামটো কৰি সুখী নে নিজৰ কৰ্মত? দেউতাৰ কামটো মই কৰিব লগা হৈছে, কাৰণ দেউতা আজি অনুপস্থিত আছে। একচুৱেলি মই দোকানত নাথাকোঁ, এতিয়া দেউতাৰ কামখিনিতো মই চলাই দিব নোৱাৰোঁ। সেইকাৰণে দেউতাৰ অনুপস্থিত, দেউতাৰ যিটো কাম, সেই কামখিনি মই এতিয়া আপুনি এজন নৱপ্ৰজন্ম হিচাপে যিটো কাম কাজ কৰি আছে, ইয়াত ধুনীয়াকৈ বনাই আছে, তো এই বিজনেছটো আপুনি আপগ্ৰেড কৰাৰ ক্ষেত্ৰত আপোনাৰ কিছু নৱ চিন্তাধাৰা, নতুন চিন্তাধাৰা আছেনে নাই? এইখন এটা বৃহৎ বজাৰ হয়, এটা ভাল এটা গ্ৰথ, এটা ৰিটাৰ্ণ এটা আপুনি ল'ব পাৰিব। এই বিষয়ত আপোনাৰ মন্তব্য বা চিন্তাধাৰাটো কি ভৱিষ্যতক লৈ? তাৰমানে আমাৰ যিটো ভাংনাবাৰী বজাৰ, সেই ভাংনাবাৰী বজাৰখনত মেক্সিমাম মানুহ দুখীয়া মানুহ। তো ইয়াতে আমাৰ দিনত ২,০০০ৰ ওপৰত বেচা কিনা নহয়। তাৰ তুলনাত আমাৰ ইয়াতে চাহৰ দোকান বা যিকোনো দোকানটো বেছি তাৰমানে।
তো এই কারণে আমার বেচা কিনাটো কম হয়। তো যিখিনি আমি আপডেট কৰিছোঁ সেইখিনিতে আমি যথেষ্ট বেচা কিনা হ'লে আমি চিন্তা চৰ্চা কৰিব পাৰিলোঁ হয়। তেনেহ'লে আপুনি এই যিটো মানে প্ৰচেছত বৰ্তমানলৈকে চলি আছে আপুনি আচলতে সুখী নে যিখিনি ইনকাম আহি আছে নাই, দিনত? সুখী নহয়। সুখী নহয়। তো এই ক্ষেত্ৰত আমাৰ লগত উদীয়মান এজন বন্ধু তথা আফজালুৰ ৰহমানৰ বন্ধু আছে। আপুনি এখেতৰ দোকানটো আপগ্ৰেড কৰাৰ ক্ষেত্ৰত এই ভাংনামাৰী বজাৰটো এখন বৃহৎ বজাৰ, আপুনি কি ধৰণে পৰামৰ্শ আগবঢ়াব? চাওক, আজি আপুনি ইয়াতে আহি পৰিছে, খুবেই ভাল কথা। আচলতে মই যথেষ্ট তেওঁক সহযোগিতা কৰোঁ, যথেষ্ট পৰামৰ্শ দি থাকোঁ যে আচলতে এই দোকানৰ দায়িত্বখিনি তেওঁ নিজেই ল'ব লাগে আৰু নিজে এই দায়িত্বটো লৈ তেওঁ দোকানটো কিছু আপগ্ৰেড কৰিব লাগে। ধৰক দোকানত বিভিন্ন প্ৰকাৰৰ নিত্য নতুন যিবোৰ খোৱা, সেইবোৰ খোৱা অলপ মডাৰ্ণ টাইপৰ খোৱা যিবোৰ, ধৰক মিঠাই বিভিন্ন Here we are seeing the systemic cutting of onion. What about you asking? এইখিনিতে আমাৰ যি প্ৰীতি ভোজমেল আয়োজন তাৰ বাবে সাজু হৈ থকা হৈছে। ইয়াতে খাদ্য সাজপাৰবোৰ সাজু কৰি থকা হৈছে। ইয়াতে বিভিন্ন ভেগত পিঁয়াজবোৰ কাটি থকা হৈছে যাতে পিঁয়াজ কাটোতে যাতে কোনোৱে নাকান্দে, যাতে কোনো এক্সিডেণ্টেল কেছ নহয়, সেইকাৰণে এওঁলোকে চশমা হেলমেট আদিবোৰ পৰিধান কৰি কাটিব লগা হৈছে। তো সেইখিনিতে আপোনালোকৰ মুখৰ পৰা এটি আমি মন্তব্য শুনিব বিচাৰিম। তো আপোনাৰ পিঁয়াজ কটা সম্পৰ্কে অভিজ্ঞতা, আজিৰ দিনটোৰ প্ৰাসংগিকতা সম্পৰ্কে দুআষাৰ কওক চাহিদুল ইছলাম। তো ক'বলৈ নাই। তো চশমা অবিহনে এইটো কাটিব নোৱাৰি, হেলমেটটো লাগিবই, নহ'লে হেলমেট তো খালি চকুৰে কাটিব নোৱাৰি আৰু চকুত লাগিব, কান্দিব লাগিব। তো মানুহে নুবুজিব না কি মেটাৰত কি বিষয়ত কান্দি আছে। আৰু বাকী আমাৰ ৰফিকুল ইছলাম, তোমাৰ ছাৰে কৈছে কিন্তু তুমি অলপ বেছি সচেতনতা অৱলম্বন কৰিবলৈ দেখা পাইছোঁ। বন্ধুসকল, এতিয়া বিজনী চাব ডিভিজনত আমি ব্লগৰ কিছু পাৰ্ট শ্বুট কৰিবলৈ ওলাইছোঁ। ইয়াৰ আফজালুৰ ৰহমান আছে, বহুত অত্যাচাৰী ল'ৰাই, অলপ দূৰতে থকাই ভাল। বাকী গৈ আছোঁ আমি। খবৰ পাতি চব ভাল। আমি মাংস ভাত খাবলৈ এতিয়া গৈ আছোঁ। বিজনী বুলি ক'লে মানে এতিয়া বিজনী মহানগৰে বুলি ক'ব লাগিব, আমি গঢ়ি তুলিব লাগিব। ভাল এটা মানে মানসিকতা লৈ আহিছোঁ, মানে যিটো মিছন একদম মানে বিজনী চাব ডিভিজন কেইদিনমান পিছত গোটেই চিৰাঙত ধামাকা কৰি আছে। নিশ্চিতভাৱে ৰাইজে প্ৰত্যক্ষ কৰিব পাৰিব আমাৰ কাম।